বাৰ্থডে আৰু মোৰ বাৰ্থডে এটা স্পেচিয়েল এই স্পেচিয়েল দিনত মোৰ আমাৰ হস্পিটেলৰ কলিগ প্লাছ আমাৰ বাইদেউ আছে এডমিনিষ্ট্ৰেটৰ বাইদেউ আছে আৰু আমাৰ ডক্টৰ আছে ডক্টৰ দাদা আৰু মফজ্জল দা আছে তো আমি আৰু আমাৰ বন্ধু বান্ধৱী আছোঁ তো আমি প্ৰত্যেকেই মিলি আজি আমাৰ এই ফ্ৰেণ্ড চাৰ্কলসকলে এটা স্পেচিয়েল এটা মুহূৰ্ত মোৰ লগত শ্বেয়াৰ কৰিলে এটা কেকৰ সৈতে এই ব্যস্ত হয় কেকত ব্যস্ত হয় মই কাটিলোঁ কেকটো কিন্তু আৰু মই ভবা নাছিলোঁ যে ইমান ধুনীয়া হেপী বাৰ্থডে জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিলে যুগ যুগ জিঅ' হিন্দীতে কোনো কৃপা আজি যিমান কেক খাইছে ন মুদা হৈ যাব থেংক ইউ বাবৰে মই একদম শকত হৈ যাম ফেট হৈ যাব মোৰ তো খুব ভাল লাগিছে এনেকুৱা এটা মুহূৰ্ত মই ভবা নাছিলোঁ ইমান মৰম ইমান আদৰ তো মই এইটো হয়তো জীৱনৰ প্ৰত্যেকটো মুহূৰ্ততে মনত ৰৈ যাব আৰু আমি এনজয় কৰিছোঁ আৰু মই সদায় এনেকৈ থাকোঁ তো চাই থাকিব মোৰ ভিডিঅ'টো কি ধৰণে আজি বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে ভাল লগা এটা পৰিৱেশ ষ্টাৰ বেকাৰী আৰু এনেকুৱা মুহূৰ্তবোৰ সদায় মনত থাকি যায় আৰু কিছুমান মুহূৰ্তই সদায় মনত কিছুমান সাহসৰ সৃষ্টি কৰে তো মই বাইদেউ আছে মোৰ লগত হাই হেপী বাৰ্থডে দীপমণি মই ক'ব বিচাৰিছোঁ যে আমাৰ ষ্টাৰ বেকাৰী কলকাছিয়া বজাৰত খাদিম চৰ অপজিটত আছে তো এও হৈছে আমাৰ মালিক পঢ়াটোক দেখাই দিয়া কেক বহুত ভাল কেক বনায় ঘৰতে যিকোনো প্ৰকাৰৰ কেক যদি আপুনি অৰ্ডাৰ কৰে বহুত ধুনীয়াকৈ আপোনাৰ বহুত টেষ্টি হয় কেকটো বহুত ভাল লাগে খাই আপুনি বাৰ্থডে নাইবা এনিভাৰ্চেৰী যিকোনো মহোৎসৱত আপোনাৰ জীৱনৰ উৎসৱত এটা কেক অৰ্ডাৰ দিব পাৰিব বহুত ধুনীয়া মানে কেক বনায় আৰু ফ্ৰুটছ কেক যে আৰু বহুত ধুনীয়া বনায় বহুত ভাল লাগে খাই খুব ভাল লাগে দাদা আছে দাদাই জন্মদিনৰ আকৌ এবাৰ মই শুভেচ্ছা জনাইছোঁ তুমি এনেকৈ বহুত দিন জীয়াই থাকা আৰু আমাক পাৰ্টি দি থাকা আমি যাতে আৰু ভৱিষ্যতে বহুত বহুত বেছিকৈ কেক কাটিব পাৰোঁ আৰু ভালকৈ চেলিব্ৰেট কৰিব পাৰোঁ তাৰ কাৰণে কামনা কৰিছোঁ ধন্যবাদ বহুত ধন্যবাদ বহুত জলদা আছে হেপী বাৰ্থডে দীপমণি এবাৰ কৈছোঁ তথাপি কম ভালকৈ থাকা জীৱনটো উদযাপন কৰা ভাল কাম কৰি যোৱা ভাল কাম কৰিলে নিশ্চয় ভগৱানে দিব আজিৰ দিনত তোমাক এই শুভেচ্ছা জনালোঁ বহুত ধন্যবাদ আৰু এনেকুৱা শুভেচ্ছাবোৰে মনত যথেষ্ট সাহসৰ সৃষ্টি কৰে আৰু আশা কৰিছোঁ অনাগত দিনবোৰত খুব ভাল কাম কৰিব পাৰিম আৰু এয়াই ধন্যবাদ ফ্ৰেণ্ডছ আজিৰ মোৰ এই বিশেষ সন্ধিয়াটো এটা মোৰ আজি স্পেচিয়েল দিন মোৰ বাৰ্থডে আৰু আচলতে বাৰ্থডে বুলি মই কোনো দিনা চেলিব্ৰেট আজিলৈকে তেনেকুৱাকৈ কৰা নাই কিন্তু এইবাৰ চাগে প্ৰথম এনেধৰণে আৰু আজি মোক এই সন্ধিয়াটোৰ বিশেষ সন্ধিয়াটোৰ বাৰ্থডেত মোক বিদিশাই মোৰ বান্ধৱী বিদিশা খুব এক সুন্দৰ পৰিৱেশলৈ লৈ যাব বিচাৰিছে এটা ছাৰপ্ৰাইজ দিছে মোক আজি কেক আনি পেলাই চাওক কি ধুনীয়াকৈ লাইট লগাইছে মই অনুভৱ কৰিব পৰা নাছিলোঁ মোক মাতিছে তো আছে মোৰ লগত বিদিশা হয় দীপক প্ৰথমতে জন্মদিনৰ অশেষ শুভকামনা জনাইছোঁ আৰু ভৱিষ্যত জীৱনটো দীপৰ ভাল হওক ইয়াৰ কামনা কৰিছোঁ আৰু এইখিনি সৰুকৈ কিবা এটা কৰিব বিচাৰিছোঁ যাতে জীৱনত সৰু সৰু সুখবোৰেৰেও জীয়াই থাকিব পাৰি এইখিনিয়ে বিচাৰি এইখিনি কৰিছোঁ আৰু গতিকে এনেবোৰ মৰমেই কিন্তু আমাক ভৱিষ্যতে আগুৱাই যাবলৈ সাহস দিয়ে আৰু ফ্ৰেণ্ডৰ এনেকুৱা ধৰণৰ মৰম এনেকুৱা আশীৰ্বাদে জীৱনত এখোজ দুখোজ আগবাঢ়ি যোৱাত যথেষ্ট অনুপ্ৰেৰণা যোগায় গতিকে চাওকচোন তাই কেনেধৰণে আয়োজন কৰিছে আৰু মোৰ বাবে এই স্পেচিয়েল দিনটোত চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ
এনে কিছুমান মানে ছাৰপ্ৰাইজ খুব ভাল লাগে। বন্ধুৰ পৰা সদায় লগ পাই থাকোঁ বন্ধুক বা বিভিন্ন ধৰণৰ কথা বতৰা হৈয়ে থাকে, কিন্তু বিশেষ মুহূৰ্তত এক বিশেষ ছাৰপ্ৰাইজে কিন্তু কেতিয়াবা মনত আনন্দৰ সৃষ্টি কৰে, আৰু সেই আনন্দই বহুত কিবা কিবি কৰিবলৈ অনুপ্ৰেৰণা যোগায়। গতিকে মোৰ আজিৰ এই স্পেচিয়েল দিনটোত আমাৰ বান্ধৱী বিদিশাই যিখিনি কৰিলে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই এইখিনিও ক'ব বিচাৰিছোঁ, যিসকলে মোৰ জন্মদিনত শুভকামনা জনাইছে প্ৰত্যেককে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।